Welcome to my channel Dhurvas Vlogs. মই আপোনালোকক আজি এনেকুৱা এটা বস্তু দেখুৱাম যিটো বস্তু আপোনালোকে ঘৰত ব্যৱহাৰ কৰিব পাৰে কাৰণ আজিকালি গম পাই ইমান চুৰ আপোনালোকে সেইকাৰণে চুৰৰ কাৰণে এইটো বস্তু ব্যৱহাৰ কৰিব লাগে আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব দিব তো আহক আমি এইটো আনবক্সিং কৰি দেখুৱাও ইয়াৰ নাম হৈছে এলাৰ্ম লক ইয়াত আপোনালোকে এটা বেটেৰী পাব বেটেৰী দেখুৱাই দিছোঁ এইটো বেটেৰী এটা পাব তাত আপোনালোকে এইটো লক এটা পাব লক আৰু তাৰ লগত এনেকুৱা চাবি তিনিটা পাব তিনিটা চাবি পাব আপুনি তিনিটাৰ ভিতৰত এটা ব্যৱহাৰ কৰিব পাৰিব এই দুটা থৈ দিব পাৰিব তাক এইকেইটা যেতিয়া ইয়াত এটা বেটেৰী থাকিব মেচিনটোৰ ভিতৰত সেই মেচিনটোৰ ভিতৰত আপুনি এইটো বেটেৰীটো যেতিয়া শেষ হ'ব আপুনি কাৰোবাৰ ঘড়ী দোকান বা ক'ৰবালৈ গৈ আপুনি এইটো লগাই আনিব পাৰিব এইটো খুলি লৈ এই পিছ চাইডটো খুলিব পৰা যায় দেখুৱাই দিছোঁ মই খুলিব পৰা ব্যৱস্থা আছে তো আপোনালোকে এইটো ইয়াত ছাইডত এইটো লক খুলিব পৰা এইটো চাবি সোমাব পৰা ব্যৱস্থা আছে তো এনেকৈ সোমাই আপোনালোকে এনেকৈ ওপৰলৈ উঠাই দিব এনেকৈ খুলি আৰু আপোনালোকে যেতিয়া এইটো ইয়াক আপুনি ঘৰৰ ভিতৰত যেতিয়া আপুনি নাৰাখে যেতিয়া আপুনি ঘৰৰ ভিতৰত ৰাখিছে একো কাম নাই লগাবলৈ বাকচত থৈছে তেতিয়া আপুনি এনেকৈ এটা ছাইড দি থ'ব আৰু যদি আপুনি ক'ৰবাত লগাবলৈ মন যায় আপোনাৰ তেতিয়া এনেকৈ উল্টাটো কৰি পেলাই এনেকৈ মাৰি দিব টিপ কৰিব তাৰপিছত আপুনি এনেকৈ মাৰি থ'ব আৰু যেতিয়া আপোনাৰ এইটো এনেকৈ থাকিব আপুনি লগাই ক'ৰবালৈ গ'ল যদি আপোনালোকে চোৰে তলাটো ভাঙিব চেষ্টা কৰে বা লৰাবলৈ চেষ্টা কৰে চাওক প্ৰথমবাৰ এনেকৈ বুজিব তাৰপিছৰ পৰা দেখিছে কেনেকুৱা তো আপোনালোকে যদি ভাল লাগিছে এইটো ল'ব পাৰে আপোনালোকে এইটো অনলাইন দ্বাৰাও নিব পাৰে ইয়াৰ নামটো মই দেখুৱাই দিছোঁ এইটো হেৰিটোতে আছে দেখুৱাই দিছোঁ এলাৰ্ম লক হয় তাৰ নাম এইটো এলাৰ্ম লক এইটো মেড ইন চাইনা হয় চ' আপোনালোকে অনলাইন যোগে আনিব পাৰে এইটো আৰু ইয়াক যদি আপুনি ঘৰত যেতিয়া আপুনি আকৌ থৈ দিব তেতিয়া ইয়াক এনেকৈ খুলি উল্টা কৰি পেলাই থৈ দিব এনেকৈ থৈ দিব কাৰণ আজিকালি চোৰৰ যেনেকুৱা মানে হেৰি হৈছে মানে মানুহ থাকিব পৰা নোৱাৰা হৈছে এতিয়া মাৰিলে একো নাই আপুনি ঘৰত থৈ দিব পাৰে আৰু যেতিয়া আপুনি লগাবলৈ মন যায় তেতিয়া আপুনি এনেকৈ মই আপোনাক দেখুৱাই দিছোঁ এনেই শ্ব' কৰি ইয়াত এইডাল প্ৰথম লগাই দিলে তাৰপিছত আপুনি এইটো সেইটো তাৰপিছত আপোনাৰ এনেকৈ প্ৰথমতে এনেকৈ মাৰিব বিচাৰিব তাৰপিছত মাৰিব বিচাৰিছে কিবা এটা যদি মাৰিব আপোনাৰ হেৰিটো এনেকৈ দেখিছে তেনেকৈ বজি উঠিছে আৰু কি হয়তো প্ৰথমবাৰ কি ভয় খাব মানে এইটো কি বস্তু লগালে কাৰণ এইটো ভয় খাব ন মানুহে এইটো কেলৈ বজিছে আৰু আপোনাৰ গম পাই যাব যিমান দূৰত বহুত দূৰলৈকে চাউণ্ড আছে এইটো আপুনি গম পাই যাব বহুত দূৰলৈকে ৰাতি যদি আপোনালোকৰ কিবা গোহালি ঘৰ আছে গৰু চৰু ৰাখে বা আপোনাৰ গেৰেজত যদি মাৰিব বিচাৰে এইটো লগাব পাৰে আমাৰ ঘৰত এনেকুৱা তিনিটা আছে তিনিটা আনিছোঁ মই মৰিগাঁৱৰ পৰা আনিছোঁ মামাহঁতৰ ঘৰৰ পৰা মোৰ মামাই আনি দিছিলে ইয়াক তো আপোনালোকে এইটো আপুনি দোকানত বিচাৰিলে খুব বেছি নাপাব ইমান তো আপোনালোকে অনলাইনত আনিব পাৰে অনলাইনত চাৰ্চ কৰি লৈ তো আপোনালোকে এনেকৈ কৰিব লাগিব এনেকৈ কৰি পেলাই এনেকৈ ভৰাব লাগিব বেকা কৰি পেলাই ভৰাব লাগিব এনেকৈ তাৰপিছত এনেকৈ খুলি দিলে এইটো লক হৈ গ'ল তো এনেকৈ কৰি দিব আকৌ এনেকৈ খুলি দিলে তাৰপিছত এনেকৈ থৈ দিব আপুনি ঘৰত য'ত সোমাব বিচাৰে এনেকৈ ঘৰৰ ভিতৰত থৈ দিব পাৰে আপুনি এনেকৈ বাকচ এনেকৈ থৈ দিয়ক তেতিয়া একো কাম নাই আৰু যেতিয়া আপোনাৰ নিবলৈ ক'ৰবাত মাৰিবলৈ মন গৈছে তেতিয়া আপুনি এইটো খোলক ধুনীয়াকৈ ইমান প্ৰেছাৰ নিদিব এইটো ইমান হেৰি নহয় এনেকৈ খুলি এনেকৈ মাৰি দিয়ক মাৰি পেলাই এনেকৈ লক কৰি দিয়ক তাৰপিছত আপুনি যায় আপোনাৰ একো টেনশ্যন নাই আপুনি ঘৰৰ যিমান দূৰতে থাকে আপুনি এইটো শুনা পাব আপোনাৰ ওচৰ চুবুৰীয়া গম পাব আৰু আপুনি যদি এইটো ব্যৱহাৰ কৰে আপুনি কাকো নক'ব নিজে মনে মনে ব্যৱহাৰ কৰিব চ' এইটো নহ'লে চোৰে গম পাই যাব এতিয়া কেনেকৈ হেৰি কৰিব পাৰে চাব হা ইয়াক কেনেকৈ চাউণ্ডটো নাইকিয়া কৰিব পাৰে আপোনালোকে চাউণ্ডটো নাইকিয়া কৰিব পৰা ব্যৱস্থাও আছে ইয়াত প্ৰথমবাৰ বা বজিবই মই দেখুৱাই দিছোঁ প্ৰথমবাৰ বজিব তাৰপিছত সি টিপা মাৰি দিলে এইটো এটা জেগা আছে এইটো বজিল যদি ইয়াত যদি এনেকৈ তেনেহ'লে চাওক চাউণ্ডটো অলপ কমি যায় দেখিছে চাউণ্ড বহুত কমি গৈছে ইয়াৰ আৰু ব্যৱস্থা থাকিব পাৰে কিবা কাপোৰ চাপোৰ দি মাৰি দিলে চাউণ্ডটো হয় কমি যাব পাৰে সেও আপুনি ইমান জনাই কৰি নাথাকিব এইটোৱে ভিডিঅ' আছিল আৰু যদি আপোনালোকে ভাল লাগিছে মোৰ এই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু জয় আই অসম আৰু ঘৰতে থাকক সুস্থ হৈ থাকক আৰু ক'লৈকো বাহিৰলৈ ওলাই নাযাব যদি আপোনাৰ কিবা বজাৰ কৰিবলগীয়া হয় তেতিয়া যাওক আৰু বজাৰ কৰি আহি আপুনি যি মোনা বা মাস্ক আপোনাৰ মাস্ক থাকিব হাতত মুখত লগাই লৈ যাব সেই মাস্কখন আহি ধুই দিয়ক কাপোৰযোৰ ধুৱক যি পিন্ধি গৈছে মোনাটো ধুই ৰ'দত দি দিয়ক আৰু শাক পাচলিখিনি অলপ ধুই পেলাই ভিতৰলৈ সোমাওক কাৰণ শাক পাচলি ধুবই লাগিব কৰোণাৰ পৰা বচা এইকেইটাই আমাৰ হেৰি আছে আমাৰ এতিয়া এণ্টিড'ছ এতিয়ালৈকে কোনো ওলোৱা নাই কোনো উলিয়াব পৰা নাই ওলাবগৈ কিন্তু বহুত দীঘলীয়া প্ৰচেছ হ'ব এইটো ওলাবলৈ আপোনালোকে এতিয়া চ' সাৱধান হৈ থাকক সাৱধানে আমাৰ মানে এতিয়া হেৰি হৈ আছে চ' এতিয়া আমাৰ অসমতো নাছিল এতিয়া হৈ গৈছে এই অসমত কিয়নো
এই আমাৰ সেই মুছলিম সম্প্ৰদায়ৰ যিটো হেৰি আছিল নিজামুদ্দিন, তালৈ যোৱাৰ পিছতে নিজামুদ্দিন মাৰ্কাছলৈ যোৱাৰ পিছতে আমাৰ এইটো আৰম্ভ হ'ল। চ' মই ক'ব বিচাৰোঁ নিজামুদ্দিন মাৰ্কাছলৈ যদি নগ'লহেঁতেন আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকসকল, তেতিয়া হয়তো আমাৰ অসমত হ'ব নেপালেহেঁতেন। চ' আপোনালোকে কমেণ্ট কৰি ক'ব, নহ'বও পাৰে, এনেও হ'বও পাৰে, ঠিক নাই, মই এনেও মোৰ মনৰ সন্দেহ, ৰিয়েলটো কৰা নাই। চ' যদি ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই, জয় আই অসম।